নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বৰ্তমান প্ৰায় 4টামান বাজিছে, দেখিছে চকুটকু ফুলি আছে। আজি যাম আমি পৰশুৰাম কুণ্ড। এইটো হ'ল কলেজীয়া জীৱনৰ শেষৰ ট্ৰিপ। গতিকে যিমানবিলাক লাষ্ট ছেমিষ্টাৰৰ যিমান বন্ধু বান্ধৱসকল আছে সকলোবিলাক ওলাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবিলাক দেখুৱাম আপোনালোকক। বৰ্তমান গাড়ী আহি পাই গ'লহি। ৰেডি 1 2 3 বঢ়িয়া। আমাৰ গাড়ীখন যিমান বেগেৰে পুৱাৰ কুঁৱলী ফালি গৈ আছে, সিমান বেগেৰে ৰাস্তাৰ কাষত থকা গছ গছনিবোৰো যেন পিছলৈ দৌৰিবলৈ আৰম্ভ কৰিছে। এইদৰে হাঁহি ধেমালি কৰোঁতে কৰোঁতে অৰুণাচল পাবৰে হ'ল। টোপনিটোৱেও বাৰে বাৰে আমনি কৰিছিল। তথাপিতো মৰমৰ টোপনিটোক আজিৰ দিনটোৰ কাৰণে নিজৰ পৰা অকণমান আঁতৰত ৰাখিলোঁ। বৰ্তমান আমি উপস্থিত আছোঁ অসম আৰু অৰুণাচলৰ বৰ্ডাৰত। গতিকে এতিয়া পাছ বনাব লাগিব, তাৰপিছত পুনৰ যাম। এটা কথা লক্ষ্য কৰিলোঁ যে অসম আৰু অৰুণাচলৰ যি সীমান্ত, সেই সীমান্তত বিভিন্ন ধৰণৰ দোকান পোহাৰ দেখিবলৈ পোৱা যায়। আৰু সেই দোকান পোহাৰবিলাক সাধাৰণতে অসমীয়া মহিলাই চলাইছে। সেইটো কাৰণেই ভাল লাগে যে যিসকল অসমীয়া মহিলাই তেওঁলোকে নিজকে স্বাৱলম্বী হ'বলৈ শিকিছে, লগতে এখন ঘৰো পোহপাল দি আছে। বৰ্তমান বাইদেউ তাতে চাহ একাপ খালোঁ, এতিয়া গৈ থাকোঁ। মিঠাই দিছোঁ আপোনাকো। এতিয়া মনটো ভাল লাগিছে, চাহকাপ খোৱাৰ পিছত ফ্ৰেছ লাগিছে। ইয়াতে পাছবিলাক বনোৱা হয়, গতিকে আমাৰো পাছবিলাক বনাই আছোঁ ইয়াতে। অসম আৰু অৰুণাচলৰ যি বৰ্ডাৰ আছে, সেই বৰ্ডাৰক ডিৰাগ বৰ্ডাৰ বুলিও জনা যায়। চাওক, ডিৰাগ গেট। বৰ্তমান পাছ বনোৱা হৈ গ'ল, এতিয়া যাবলৈ লৈছোঁ। ইতিমধ্যে অৰুণাচলত প্ৰৱেশ কৰিছোঁ। একা বেকা বাটেৰে আগবাঢ়ি গৈ থাকোঁতে এটা কথা লক্ষ্য কৰিলোঁ যে অৰুণাচলত বহুতো বৌদ্ধ মন্দিৰ আছে। পাহাৰখনক কেন্দ্ৰবিন্দু হিচাপে লৈ লাহে লাহে দুৰন্ত গতিৰে আগবাঢ়ি গৈ আছোঁ মোৰ গন্তব্যস্থানলৈ। আচলতে মোৰ মনৰ কল্পনায়ো ঢুকি পোৱা নাছিল এনে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ কথা, য'ত দেখিছোঁ মই হেজাৰ হেজাৰ সেউজীয়া ৰঙৰ ফাকু, যি ৰঙৰ ফাকুৰে জীপাল কৰি তুলিছে নিস্তব্ধ বেদনাত ডুব যোৱা এটি সপোনক। যিমানেই পাহাৰখনৰ ওচৰলৈ কাষ চাপি চাপি গৈ আছোঁ, সিমানেই পাহাৰখনত থকা গছ গছনিবোৰে যেন হাত বাউল দি মাতিছে।
হে প্ৰকৃতি, তুমি অনন্য, তোমাৰ এই মহান সৃষ্টিৰাজিক কৰিছোঁ মই শতকোটি প্ৰণাম। এনেদৰেই লাহে লাহে পাহাৰৰ একা বেকা লুংলুঙীয়া বাটেৰে পালোহি মই মোৰ গন্তব্যস্থান। এতিয়া 9:30 বাজিছে। প্ৰায় 5 ঘণ্টা নিৰৱচ্ছিন্ন যাত্ৰাৰ অন্তত পালোহি পৰশুৰাম কুণ্ড। বৰ্তমান মই পৰশুৰাম কুণ্ড মন্দিৰলৈ যাবলৈ লৈছোঁ। চাওক কি মনোমোহা দৃশ্য, কিন্তু ওপৰলৈ উঠি ভাগৰি গৈছোঁ আৰু বহুত উঠিব লাগিব, তো মন্দিৰ পোৱাগৈ নাই। চাওক কিমান সুন্দৰ পৰিৱেশ, বিভিন্ন ধৰণৰ দোকান। বৰ্তমান মই মন্দিৰলৈ আগবাঢ়িছোঁ। তো ইয়াত মুঠতে 360টা চিৰি আছে বুলি কৈছে, তো আপোনালোকক দেখাম। এইবিলাক চব বাবাসকল বহি আছে। আহি ভাগৰ লাগিছে, তথাপিতো যাবলৈ চেষ্টা কৰিছোঁ। আৰু কিনাৰত বিভিন্ন ধৰণৰ মন্দিৰ আছে, আপোনালোকক দেখাইছোঁ। আজি গৰম ছুটি গৈছে পুৰা। আহি বহুতখিনি ওপৰ পালোহি, তথাপিতো শেষ হোৱা নাই। বহুত ভাগৰ লাগিছে। চাওক একেবাৰে ওপৰ পালোহি, বতাহৰ শব্দ শুনিছে, কিদৰে শব্দ কৰি আছে। চাওক পানী শব্দ শুনিছে চাগে নিশ্চয়। কিমান ষ্টেপ আহিলোঁ ক'ব পৰা নাই, তো গৈ আছোঁ এতিয়া তললৈ। চাওক আৰু কিমান যাব লাগিব।
যেতিয়া চিৰিখনৰ খটখটেই দি তললৈ নামি গৈ আছিলোঁ, তেতিয়া প্ৰতিটো খোজতে এনেকুৱা অনুভৱ হৈছিল যেন কিবা এটাই তললৈ জোৰকৈ টানি আছে। তললৈ নামি নামি গৈ আছোঁ, শেষেই হোৱা নাই। কেতিয়া শেষ হ'ব আৰু। ওচৰৰ মানুহ এজনকে সুধিলোঁ আৰু 100টামান চিৰি আছে বোলে। তো যদি কাৰোবাৰ কঁকাল বিষ নাই হোৱা তেন্তে নিশ্চয় কঁকাল বিষ ষ্টাৰ্ট হৈ যাব। এয়া চাওক, ভণ্টিজনী খোজকাঢ়ি খোজকাঢ়ি ভাগৰি গৈছে। নামটো কৈ দিয়া তোমাৰ? গ্ল'বি গাৰ্গী মহন্ত। অঁ, ক'ৰ পৰা আহিছা? সোণাৰী সোণাপুৰ। অঁ, হয় নেকি? গৈ আছোঁ তললৈ, কিন্তু শেষেই হোৱা নাই। তললৈ গৈ আছোঁ। আহি আহি পালোঁ যেন লাগিছে, তথাপিতো কিমান আছে ক'ব পৰা নাই। দাদা, কেনেকুৱা এক্সপিৰিয়েঞ্চ কৈ দিয়ক। এক্সপিৰিয়েঞ্চটো বহুত বঢ়িয়া আছিলে। বঢ়িয়া। ভাগৰ লাগিছে? ভাগৰটো লাগিবই। উঠিবলৈ নামিবলৈ একো নাই, উঠিবলৈ প্ৰব্লেম হ'ব। অঁ, আৰু কিমান আছে? আৰু আছে এটা খাৰা ষ্ট্ৰিপ এটা আছে, অঁ অঁ, সেইটো চিৰিয়াটো নামিলে আৰু পাবাই আৰু। ঠিক আছে। বেছি নাই। অঁ, গৈ থাকোঁ। আৰু বেছি দূৰ নাই বুলি কৈছে, তথাপিতো যাবলৈ চেষ্টা কৰিম। ৱাও, চক। ৱাও, কেনেকুৱা ভিউ চক। মোৰ যিমানবিলাক লগৰ আছিলে চব ভাগৰি গৈছে। এয়া চক। নাই ভাগৰ, উই আৰ হেল্ডি। বঢ়িয়া। গৈ আছোঁ। আৰে শিৱা, ভাগৰি গ'লা নেকি? ভাগৰি গ'লো বে। পুৰা ভাগৰি বৰ গ'লো। কষ্ট। বঢ়িয়া বঢ়িয়া। এয়া ভাগৰি গৈছে পুৰা। এয়া। অ', বৰ্ষা কৈ দিয়া কিবা এটা। বহুত আই এম টায়াৰ্ড। এতিয়া কিন্তু একদম মানে তললৈ যাব লাগিব। চব ভাগৰি গৈছে। এয়া ৰজমেৰী। মজা ভাগৰ লাগিছে দেই। মই তললৈ যাব চেষ্টা কৰিছোঁ। অ' কাজল, কৈ দিয়া কিবা এটা। অঁ, চব ভাগৰি মেলি আহিছে। এতিয়া আমাৰ কি হয় চাব লাগিব। তো শব্দ শুনিছে চাগে নিশ্চয়। এই চব বহুত তললৈ গৈ আছোঁ তললৈ। পানীৰ শব্দ শুনিছে চাগে নিশ্চয়। ৱাও, তামাম। পাই গ'লোহি বৰ্তমান ওচৰ। তো বৰ্তমান আহি পাই গ'লোহি। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, বতাহ মাৰিছে আৰু পানীৰ শব্দ নিশ্চয় শুনিছে। পালোহি। এয়া চক। আচলতে যিটো পানী বহুত বৈছে ইয়াত, কোনোবা যদি পৰে চিধা লৈ যাব আৰু তললৈ। চব আৰু বিভিন্ন ধৰণৰ মানুহে গা ধুই আছে ইয়াত। আচলতে ইয়াত স্নান কৰে পৰশুৰাম কুণ্ডত। এই কুণ্ডটো পৰশুৰামৰ নাম অনুসৰিয়ে দিয়া হৈছে, কাৰণ লোকবিশ্বাস অনুসৰি পৰশুৰামৰ পিতৃৰ আদেশ অনুসৰি পৰশুৰামে মাতৃক শিৰচ্ছেদ কৰিছিলে এখন কুঠাৰে, যাৰ ফলত পৰশুৰামৰ হাতত সেই কুঠাৰখন লাগি ধৰিছিলে। আৰু শেষত পৰশুৰামে এই কুণ্ডলৈ আহি স্নান কৰিছিলে, যাৰ ফলত এই ঠাইডোখৰ নাম হ'ল পৰশুৰাম কুণ্ড। আৰু ইয়াত বিভিন্ন ধৰণৰ তীৰ্থযাত্ৰীবিলাক আহে আৰু তীৰ্থযাত্ৰীবিলাক আহি স্নান কৰেহি।
পানীবিলাক একদম ঠাণ্ডা আৰু একদম চফা, একদম ক্লিয়াৰ। চব গোটেই শিলবিলাক ওলাই আছে আৰু পানীৰ শব্দ মোৰ শব্দতকৈ চাগে পানীৰে শব্দ বেছি। আজি ভাল লাগিলে, মনটো বহুত ফ্ৰেছ হ'ল। ইয়াত বিভিন্ন ধৰণৰ তীৰ্থযাত্ৰীসকল আহি পূজা পাতল কৰে। ইয়াত দেখি স্নান কৰি আহি এই হ'ল পৰশুৰাম কুণ্ড, য'ত পানীৰ সোঁতৰ শব্দই মোক বিলীন কৰি দিয়ে, য'ত পানীৰ সোঁতৰ শব্দই নিজকে বিলীন কৰি দিয়ে এই পৰিৱেশৰ মাজত। এই হ'ল পৰশুৰাম কুণ্ড। সকলোৱে চাবলৈ আহিব, অতি সুন্দৰ পৰিৱেশ, নিজকে আপোন পাহৰা হৈ পৰিব। পুনৰ ঘূৰি যাব লৈছোঁ। মধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে গৈ আছোঁ বৰ্তমান। কোনোমতে আহি মাজভাগ পাইছোঁহি। আহি তলৰ পালোহি। এইটো এটা মন্দিৰ, ইয়াত বহুতো মন্দিৰ আছে বিভিন্ন ধৰণৰ। আৰু চব ইয়াত গছবিলাকত কি ধৰণে টেকেলিবিলাক সজাই থৈছে ধুনীয়াকৈ। চৰাইও আছে, বিভিন্ন ধৰণৰ জীৱ জন্তু চব আছে, এটা সুন্দৰ পৰিৱেশ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু প্লিজ কৈছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াত বতাহৰ পৰিমাণ অতি বেছি আৰু শব্দ বেছি হৈছে, তাৰ কাৰণে ভিডিঅ'টো চোৱাত অকণমান অসুবিধা হ'ব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। আৰু পিছৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ইয়াৰ ওপৰতে। তো আজিলৈ ইমানে, বাই বাই।